দবকাত আমচুৰ উত্তাল প্ৰতিবাদ। এইবাৰ প্ৰতিবাদ সাব্যস্ত কৰে বনমন্ত্ৰীৰ বিৰুদ্ধে। বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ প্ৰতিমূৰ্তি দাহ কৰি সাব্যস্ত কৰে এই প্ৰতিবাদ। যোৱা দুদিন পূৰ্বে লাওখোৱা অভয়াৰণ্যত বন বিভাগৰ গুলীত নিহত হোৱা দুই ভাতৃৰ উচিত ন্যায়ৰ দাবীত সাব্যস্ত কৰে এই প্ৰতিবাদৰ। নিহত দুই ভাতৃৰ পৰিয়ালত এককালীন সাহায্য দিবলৈও দাবী জনায় হোজাই জিলা আমচুৱে। দোষীক কৰায়ত্ব কৰাৰ লগতে শাস্তি দিবলৈও হুংকাৰ প্ৰদান কৰা হয়। অন্যথা পৰৱৰ্তী সময়ত ৰাজপথ অৱৰোধ কৰিব বুলিও কয় হোজাই জিলা আমচুৱে। এটা পৰিয়ালৰ দুজনকৈ সন্তান অৰ্থাৎ দুইজন ভাই ককাইক হত্যা কৰিছে গুলিয়াই। গতিকে এই যি হত্যালীলা, এই হত্যালীলাৰ বিৰুদ্ধে আমচুৱে অসমৰ প্ৰতিখন জিলা কমিটিৰ লগতে আজি হোজাই জিলা কমিটিয়ে আমি দবকাত প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছোঁ। বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ প্ৰতিমূৰ্তি দাহ কৰিছোঁ আৰু এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে স্পষ্টভাৱে সকীয়াই দিব বিচাৰিছোঁ যে বন বিভাগৰ এনেধৰণৰ দাদাগিৰি আমচুৱে সহ্য নকৰে। বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী বা অসম চৰকাৰৰ দাদাগিৰি আমচুৱে সহ্য নকৰে। সংখ্যালঘু লোকসকলক যি ধৰণে আক্ৰমণমূলকভাৱে ষড়যন্ত্ৰ কৰি পেলাই হত্যা কৰা হৈছে, এই হত্যালীলা অতি শীঘ্ৰে বন্ধ কৰিব লাগে আৰু এই হত্যা হোৱা পৰিয়ালটোক অতি শীঘ্ৰে ন্যায় প্ৰদান কৰিব লাগে, এককালীন সাহায্য দিব লাগে। অন্যথা এই ধৰণৰ হত্যালীলা আৰু বন বিষয়া যিসকল আছে, এই বন বিষয়াসকলক অতি শীঘ্ৰে কৰায়ত্ব কৰিব লাগে আৰু কঠোৰ শাস্তি দিব লাগে। এই দাবীৰে আমি আজি প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছোঁ আৰু আমাৰ দাবীসমূহ যদি নামানে আমি আগন্তুক দিনত ইয়াতকৈ ভয়ানকভাৱে প্ৰতিবাদী কাৰ্যসূচী হাতত ল'ম। প্ৰয়োজন সাপেক্ষে আমি ৰাজপথ অৱৰোধ কৰি পেলাই কঠোৰ পদক্ষেপ ল'বলৈ আমি প্ৰস্তুত থাকিম। যোৱা পৰহি দিনাখন যিধৰণে আপোনাৰ লাওখোৱা ৰেঞ্জত ৰেঞ্জ অফিচাৰ হৰীশ নাথৰ নেতৃত্বত এটা টহলদাৰী দলে অবৈধভাৱে মাছ মাৰিব যোৱা যি দুজন ব্যক্তি আছিল সেইসকলক কৰায়ত্ব নকৰি শীতল মস্তিষ্কৰে তেখেতসকলক হত্যা কৰা হ'ল। আৰু সেই আচৰিত কথাটো হ'ল যে সেই হত্যা কৰা যিটো স্থান আছিল সেই স্থানটো ফৰেষ্ট লেণ্ড নহয়, এইটো আপোনাৰ ৰেভিনিউ লেণ্ড হয়। গতিকে স্পেচিয়েল ফায়াৰ আৰ্মছ ইউজৰ যি স্পেচিয়েল এক্ট আছিল সেই এক্টৰ অধীনত এই দুজন লোকক হত্যা কৰা হৈছিল শীতল মস্তিষ্কৰে। যিহেতুকে এই সমগ্ৰ হত্যাকাণ্ডটো ৰেভিনিউ লেণ্ডত হৈছিল, গতিকে ইয়াত ফৰেষ্টৰ যিটো ল আছিল, স্পেচিয়েল ফায়াৰ আৰ্মছ ইউজ এক্টৰ যিটো এক্ট আছিল, সেই এক্টত অধীনত নপৰে। গতিকে যিহেতুকে ৰেভিনিউ লেণ্ডত হত্যা কৰা হৈছে সেই এক শীতল মস্তিষ্কৰে, কাৰণ তেখেতসকলে কৈছে যে আক্ৰমণ কৰাৰ কাৰণে আক্ৰমণ কৰিব হয়তো চেল্ফ ডিফেন্সত গুলিয়াই হত্যা কৰা হৈছে বুলি, কিন্তু কোনো ধৰণৰ চেল্ফ ডিফেন্সৰ গণনা নহয়, এইটো শীতল মস্তিষ্কৰে গুলিয়াই মৰা হৈছে দুইজন নিজক। গতিকে আমি দাবী কৰিছোঁ যে অনতি পলমে এই হৰীশ নাথৰ নেতৃত্বত যিটো দল আছিল সেই দলক বিহিত গ্ৰেপ্তাৰ কৰিব লাগে আৰু ভুক্তভোগী পৰিয়ালক এককালীন সাহায্য প্ৰদান কৰিব লাগে।